গুড মৰ্ণিং এভৰিৱান। আজি মহালয়া হয়, চ' 4:10 উঠিলোঁ আৰু সকলোকে মোৰ ফালৰ পৰা মহালয়াৰ বহুত শুভেচ্ছা থাকিলে আৰু ধুনীয়াকৈ ৰেডি হৈছোঁ এতিয়া মহালয়ালৈ যাবৰ কাৰণে। আৰু এইফালে বাহিৰত ভালকৈ পোহৰ হোৱাই নাই, মই ৰেডি হৈ গ'লোঁ। ইফালে ভণ্টিক 4:15 ফোন কৰিছোঁ, তাই মানে একদম টোপনি জালতে কৈছে কি হ'ল। মই কৈছোঁ উঠ আকৌ আহ, কাৰণ আমাৰ বাগানৰ গেটখন বন্ধ থাকে আৰু মই স্কুটি লৈ যাব নোৱাৰোঁ। তো ভণ্টি আৰু ভাগিন আহিব বাগানৰ সেইডোখৰলৈকে। তো এতিয়া 4:30 বাজিছে, চাওঁ কিমান দেৰি কৰে। তাইক আকৌ এতিয়া ফোন কৰিলোঁ, জল্দি আহ, পোহৰ হোৱাৰ আগতে যাওঁ। মই হৈ গ'লোঁ ৰেডি মহালয়ালৈ যাবলৈ। আৰু আপোনালোক ফুৰিছে আৰু এইফালে 5টা বাজিলে, পোহৰে হৈ গ'ল। ভণ্টিয়ে গৈছোঁকৈ ফাইনেলি 5:10 আহিলে আৰু ভণ্টি, মই আৰু ভাগিন ওলাই আহিলোঁ। আৰু মহালয়া দিনাখনে দেৱী মা দুৰ্গা স্বৰ্গৰ পৰা মৰ্ত্যলৈ আগমন ঘটে আৰু এইবাৰ আহিছে দেৱী মা নাৱত, আৰু নাৱত আহিলে পানী হয় বুলি কয়। আৰু মহালয়াৰ পাছতহে শিল্পীসকলে দেৱী মা দুৰ্গাৰ প্ৰতিমূৰ্তিত ছবি মানে চকুজুৰি আঁকে। চ' আজিৰ পিছতহে চকু অঁকা হ'ব। আৰু মহালয়াত ফুৰিলে বেমাৰ আজাৰ নিৰ্মূল হয় আৰু বহুতৰে ঘৰত মহালয়া পাতেও। যিসকলৰ মৃতকৰ তিথি পাহৰি যায় বাৰু কেতিয়াবা থাকি যায়, চ' মহালয়া দিনাখনে পাতিলে তাৰ খণ্ডন হয়। চ' আমাৰ গোলাঘাটতো বহুত বেছি মানুহ, আৰু এখন পূজা আৰম্ভ হোৱা মানে বহুতখিনি ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ধৰিলে বহুতখিনি জড়িত হৈ থাকে। চ' সকলোৱে দোকান দিছে নিজৰ সুবিধা অনুসৰি। তাৰপিছতে এনেকৈ কৰি গৈ থাকোঁতে টোকানী চাৰ্কুলৰ ওচৰতে দেখা পালোঁ গজৰাজৰ আগমন। চ' সকলোৱে বাবাক সেৱা জনাইছে, ময়ো সেৱা কৰিলোঁ। আৰু ইমানেই মানুহ হৈছে মানে ভবা নাছিলোঁ, ইবছৰতকৈ সিবছৰ মানুহ বাঢ়ি গৈ আছে। আৰু এইফালে খুৰা এজনে দেখিছেনে ইমানেই ডাঙৰ বেলুন উলিয়াইছে। মোৰ ল'ব মন আছিলে, কিন্তু আনিবলৈ অসুবিধাৰ কাৰণে বেলুনটো লোৱা নহ'লে। চ' অকণমান ভিডিঅ' আৰু ফটো কৰিলোঁ। আৰু মহালয়া দিনাখনে যিমান পূজা পতা হয়, প্ৰতিখন পূজাস্থলীৰ মানুহে নিজৰ কমিউনিটিৰ মানুহ লৈ পেলাই ওলাই আহে। তেখেতলোকে এনেকৈ কৰি শোভাযাত্ৰা কৰে। আৰু একেবাৰে 6:30 আমি ঘৰলৈ আহিলোঁ। আৰু শেষত এয়া দেখিলোঁ 5 আলিত আছিলে এইভাগ কোন ভাগ নাজানো বাৰু, কিন্তু আহিছে তেখেতলোক। আৰু পূজা বুলি ক'লে জেলপি ননোৱাকৈ কেনেকৈ আহোঁ। চ' যিহেতু আজিৰ পৰা পূজা আৰম্ভণি, তো জেলপি ল'লোঁ ভণ্টি আৰু মই। আৰু তাৰপিছত ঘৰলৈ বুলি আহিলোঁ 6:40 আৰু ভণ্টিয়ে মোক থ'বলৈ আহিলে, যিহেতু মই স্কুটি নাই নিয়া, তো তাই মোক বাগানৰ ঘৰত থ'ব। আৰু আপোনালোকে মহালয়া বুলি ফুৰিলে নে নাই ফুৰা জনাব। আৰু মা দুৰ্গাৰ ওচৰত এয়াই আশীৰ্বাদ বিচাৰিছোঁ, যাতে সকলো পৰিৱেশ ভাল হওক, কাৰণ আজিকালি দিনক দিনে ইদিনতকৈ সিদিন বেয়া হ'বলৈ গৈ আছে পৰিৱেশবিলাক। চ' সকলোৰে ভাল হওক বুলি আশীৰ্বাদ বিচাৰিলোঁ। আৰু শেষত একাপ ঘৰত আহি চাহ ল'লোঁ। একাপ লাল চাহ আৰু গৰম জেলেপি লৈ লৈছোঁ, কাৰণ মহালয়াৰ পৰা ষ্টাৰ্ট হৈ যায় পূজা, আৰু পূজা মানে হৈছে জেলেপি। এনেই যিমানেই পূজা নাখাওঁ, মানে এনেই যিমানেই জেলেপি নাখাওঁ কিয়, কিন্তু পূজা যেতিয়া মহালয়া দিনাখন পৰা জেলেপিটো খাওঁ, সঁচাকৈ তাৰ ফিলিংছটো বেলেগ ন। মানে আমাৰ যেনেকৈ বিহুত পিঠা, তো পূজাত জেলেপি। আৰু আপোনালোকে মহালয়া ব্লগটো চাই কেনেকুৱা পালে জনাব। কাৰণ প্ৰথমতে মই ভাবিছিলোঁ এটা শ্বৰ্ট ভিডিঅ' লৈ আহোঁ, কিন্তু ভাবিলোঁ শ্বৰ্ট ভিডিঅ'টো দেখাবলৈ দিগদাৰ হয় 1 মিনিটৰ কাৰণে। আৰু এইটো ভিডিঅ' সেইকাৰণে মই বেছি দীঘল কৰা নাই, একদম সৰুকৈ বনাইছোঁ। আৰু এতিয়া ঘৰ পালোহি, বাগানৰ পৰা পালোহি। ভণ্টি ঘৰত গ'ল, মই কাম কৰিব লাগিব, ভাত বনোৱা সেইবিলাক কিবাকিবি কৰিব লাগিব, কৰি মেলি আকৌ ডিউটি যাব লাগিব। ভাবিছোঁ আজি ব্লগটো মই এনেকৈ কৰি সামৰি দিওঁ। আই হোপ আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে আজি প্ৰথম চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক মৰম দিব বুলি আশা থাকিলে। চ' আজিলৈ ইমানে আছিলে, বাই।